হেল্ল' এভৰিৱান, কি খবৰ? সেইদিনা যে পূজাত বনাইছিলোঁ কালাকান, আজি সেই তাৰে ৰেচিপিটো আপোনালোকৰ বাবে লৈ আহিছোঁ। তাৰ কাৰণে মই লৈছোঁ 200 গ্ৰাম পনীৰখিনি মই প্ৰথমে ভালকৈ গ্ৰেট কৰি লৈছোঁ। তাৰপিছত এইফালে এখন কেৰাহীত লৈ লৈছোঁ 200 ml আমুল তাজা। আপোনালোকে আমুল তাজা সলনি গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ইয়াতে দি দিছোঁ মই 1 চামুচ দেশী ঘি আৰু দি দিছোঁ গ্ৰেট কৰি লোৱা পনীৰখিনি আৰু 1.5 কাপ পাউডাৰ গাখীৰ। এইখিনি মই দি ভালকৈ লৰাই ল'ম। লৰাই লৈ মই লো ফ্লেমতে এইখিনি ভালকৈ সিজাই থাকিম। আপোনালোকে লো ফ্লেমতে সিজাব লাগিব আৰু একেৰাহে লৰাই থাকিব লাগিব, নহ'লে তলফালৰ পৰা জ্বলি যোৱাৰ চান্স থাকে আৰু এবাৰ যদি জ্বলি যায় তেন্তে আপোনালোকৰ কালাকান্দৰ টেষ্টটো একেবাৰেই বেয়া হৈ যাব। সেইকাৰণে লো ফ্লেমতে আপোনালোকে লৰাই এইখিনি সিজাব লাগিব। তাৰপিছত গাখীৰখিনি অলপ শুকাই অহাৰ পিছত ইয়াতে মই দি দিছোঁ প্ৰায় 1 কাপৰ ওচৰত চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বা বেছি দিব পাৰে। তাৰপিছত এইফালে ইলাচি কেইটামানো মই ইয়াতে খুন্দি দি দিছোঁ। তাৰপৰা ভালদৰে লৰাই গাখীৰখিনি শুকাই যোৱালৈকে মই সিজাই লৈছোঁ। এয়া দেখিছে নহয়, ভালকৈ শুকাই গৈছে গাখীৰখিনি। তাৰপিছত এইফালে মই বগা কাগজ এখনত মিশ্ৰণটো উলিয়াই লৈছোঁ। মোৰ যিহেতু ঘৰত বাটাৰ পেপাৰ নাছিলে, ভিডিঅ'টোত কৈছোঁৱে, সেইকাৰণে এখন বগা কাগজত মই ঘি সানি লৈ ঘৰতে বাটাৰ পেপাৰ ৰেডি কৰি ল'লোঁ। আৰু ইয়াতে মোৰ গাখীৰৰ মিশ্ৰণটো দি পিনে ভালদৰে এখন হেতাৰে চেপ দি লৈছোঁ আৰু ওপৰত কেইটামান পিস্তা এনেকৈ সৰু সৰুকৈ কাটি দি লৈছোঁ আৰু কাগজখনে এনেকৈ ঢাকি দিছোঁ। আৰু এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ফ্ৰিজত ছেট হ'বলৈ দিম। ছেট হোৱাৰ পিছত এইখিনি মই ভালকৈ পিচকৈ কাটি প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ আৰু মোৰ কালাকান্দৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।